days later. নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? নিশ্চয় সকলোৱে ভালে আছে কাৰণে আজি এটা নতুন ভিডিঅ' তোমালোকক স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো চাই নিশ্চয় ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। আৰু এতিয়া বোলা ভিডিঅ'টো মাজলৈ। আজি ভিডিঅ'টোত একো বিশেষ টপিক নাই, কিন্তু মানে আজি এটা নতুন চেনেলৰ কথা ক'ব লৈছোঁ। মানে মই এটা ৰ'ষ্টিং চেনেল খুলিমতো গাইজ, সেইটো চেনেলত তোমালোকে সকলোৱে ভিডিঅ' চাবা। ভিডিঅ' আপলোড কৰা নাই, ভিডিঅ' হয়তো পৰহিমানৰ পৰা আপলোড কৰিম। তো ভিডিঅ' চাবা, সেইটোত অকল ৰ'ষ্টিং যাব। আৰু চেনেলটোৰ নাম হৈছে ৰবাব টেঙা। তো ছাবস্ক্ৰাইব ইয়াৰ, আৰু এইটো চেনেল শ্বেয়াৰ কৰি দিবা যিমান পাৰা। মানে কৰি দিয়া ভাই, 1K কৰি দিয়া সোনকালে। ইমান ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ' লৈ আহিম। আজি এইটো কাৰণে ভিডিঅ'টো বনালে যে মই ৰ'ষ্টিং চেনেলটো খুলিছোঁ, সেইটো তোমালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি ল'বা। তো আজি ৰ'ষ্টিঙৰ কাৰণে এটা নতুন ষ্টুডিঅ' বনাইছোঁ। ষ্টুডিঅ'টো নিশ্চয় বেকগ্ৰাউণ্ডটো ভাল পাবা। তো চাবাগে ৰ'ষ্টিং। তো A few moments later. মা ভাত বা হ'ব মই নিজে বাঢ়ি খাম, তই যা নালাগে যা। তো গাইজ এনেকুৱা দৰকাৰ পৰি গৈছে, মানে কি ক'ব আৰু, নিজে ভাত বাঢ়ি খাবলগীয়া হৈছে। কৈছোঁ সোনকালে বিয়াখন পাতি আজিকালি আকৌ বিয়া পাতিলেও প্ৰব্লেম নহয়, গম পাইছে নাই? এতিয়া 18 বছৰ তললৈ ছোৱালীবিলাক লৈ গৈছে, আৰু মোলৈতো ইমান ডাঙৰ ছোৱালী নপতে। এতিয়া আমাৰ মামাই যে যোনটো বাল্য বিবাহৰ মানে ধাৰা লগাইছে, তো এইটো বাল্য বিবাহ ময়ো মানে নেমানো, মানে এইটো কৰিব নালাগে। কিন্তু যোনখিনিয়ে কৰাইছিলে তেহেঁতৰ ভুল হ'ল। তো তেহেঁতৰ এইটো বেলেগ শাস্তি কিবা আছে যদি দিয়ক। এইটো কথাটো ময়ো মানে ছাপোৰ্ট কৰিব বিচৰা নাই। মানে বাল্য বিবাহ কৰালে তেহেঁতৰ এতিয়া ঘৰখন তাৰ আণ্ডাৰতে চলি আছে, সি ঘটি পেলাই চলাই আছে, তাৰ ঘৈণীয়েকো চলি আছে। বা কিছুমানৰ যদি মানে ল'ৰা ছোৱালী আছে, তেহেঁতৰ ভৱিষ্যতটোলৈ চাই পেলাই আপুনি মামাই কিবা এটা কৰক। তো সেইখিনি বাল্য বিবাহ মানে এইটো ছাপোৰ্ট কৰিবলৈ অকণমান টান হয় ন। তেহেঁতৰ ঘৰখনো চলাৰ কথা আছে। কিছুমানেতো এয়া চুইচাইড কৰাৰ কথা কৈ দিছে, কিছুমানৰ কৈছে যে আমি গোটেই বৰবাদ হৈ যাম। তো কৰি দিয়ক কিবা এটা। তো কি ক'ম, বাল্য বিবাহ তো এটা মোৰ নতুন গান আহিব তো এপ্ৰিলৰ লাষ্টত বা এপ্ৰিলৰ ফাৰ্ষ্টত, মানে বিহু আগত বা বিহু পিছত। তো এইটো চেনেল এটা আপলোড হ'ব। তো আপোনালোকে গানটো শুনি নিশ্চয় ভাল পালে আশা ৰাখিলোঁ। ঠিক গান এটা বনাইছোঁ আৰু চাবা আপোনালোকে, চাব দেই। হ'ব। তো গাইজ আজিলৈ ইমানখিনিয়ে। তো যদি ভিডিঅ'টো চাই ভাল পালা, তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। আৰু নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতি আজিলৈ লৈছোঁ বিদায়। তো বাই বাই।